যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত ধান দোৱা পৰ্ব। শ্ৰেণীকোঠাৰ চাৰিবেৰৰ শিক্ষাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক আবদ্ধ নাৰাখি বৰঞ্চ কৃষিৰ জৰিয়তে আগুৱাই নিয়াৰ ক্ষেত্ৰতো গ্ৰহণ কৰি আহিছে এই বিশেষ পদক্ষেপ। জ্ঞান আৰু কৰ্মই আমাৰ মৰ্ম আপ্তবাক্যশাৰী আগত ৰাখি প্ৰত্যেক বছৰৰ দৰে এইবেলিও বিদ্যালয়ৰ পিছফালৰ খেতিপথাৰৰ ধান খেতিৰ দোৱা কাৰ্যৰ আজি শুভাৰম্ভণি কৰা হয়। সকলোৱে একেলগে ধান দাই ৰবাব টেঙাৰ জুতি লৈ আনন্দ মনেৰে ধান দাই আজি এই ধান দোৱা কাৰ্যৰ শুভাৰম্ভণি কৰে উদ্যোগী আকাশ গগৈয়ে। যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, গণমাৰ্গ লাইভ। জানো প্ৰথম ভাল লাগিছে। এটা খুব ভাল পৰিৱেশ যিটো আমাৰ বিদ্যালয়ে আমাক দিছে। জ্ঞান আৰু কৰ্ম ইয়ে আমাৰ মৰ্ম, এই ধৰণৰ শ্লোগানেৰে 2002 চনতে প্ৰতিষ্ঠা লাভ কৰা চিনামৰা জাতীয় বিদ্যালয়ে এই 2025 বৰ্ষতো আচলতে কি কৰিছোঁ, আমি ছাত্ৰ ছাত্ৰীসকলক ধান দাবলৈ শিকাইছোঁ। এই ধান দোৱা পৰ্ব আচলতে মানে আমাৰ প্ৰতি বছৰে চলি থাকে। আমি আহাৰমহীয়া ছাত্ৰ ছাত্ৰীসকলক এই পথাৰত ধান ৰুবলৈ শিকাওঁ। তাৰ আগতে কেনেকৈ কঠীয়া পাৰে, মাটি কেনেকৈ প্ৰস্তুত কৰে, কি সাৰ দিয়া হয়, এই গোটেই কথাবিলাক ছাত্ৰ ছাত্ৰীসকলক শিকোৱা হয়। হয়, আজি সকলো ওলাই আহিছোঁ, বহুত ভাল লাগিছে। আচলতে আমি সৰুৰে পৰা ভুই ৰোওঁ, ধান দোৱা, এইবোৰ আচলতে আমি সকলো ছাৰ বাইদেউৰ পৰাই শিকিছোঁ।